হেল্ল' এভৰিৱান, মই আজি চেৱৈ ৰেচিপি এটা আপোনাৰ লগত শ্বেয়াৰ কৰিম। চেৱৈ সকলোৱে বনায়, কিন্তু মই বনাইছোঁ অলপ বেলেগ ধৰণেৰে। ইয়াত মই কোনো ঘি ইউজ কৰা নাই। ঘি ইউজ নকৰাকৈ কেনেদৰে চেৱৈখিনি মই গাখীৰতে বনালোঁ তাকে আজি মই দেখুৱাম। ইয়াত মই 1 পেকেট চেৱৈ লৈছোঁ। চেৱৈখিনি এটা কেৰাহীত মই ভাজি ল'ম। চেৱৈখিনি ভাজাৰ সময়ত কিন্তু লাৰি থাকিব লাগিব, নহ'লে এফালে জ্বলি যাব পাৰে। গোল্ডেন ব্ৰাউন নোহোৱালৈকে মই ভাজি থাকিম। এয়া গোল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এইফালে এটা কেৰাহীত মই পানী বইল হ'বলৈ দিছোঁ। এই বইল হোৱা পানীত মই চেৱৈখিনি দি দিলোঁ আৰু 5 মিনিট বইল হ'বলৈ দিম। 5 মিনিট বইল কৰাৰ পিছত এটা ঝাঁঝৰিত মই চেৱৈখিনি ঢালি দিলোঁ আৰু বেলেগ এটা কেৰাহীত মই 1 লিটাৰ গাখীৰ গৰম হ'বলৈ দিছোঁ। গাখীৰখিনি অলপ গৰম হোৱাৰ পিছত মই ডালচেনি, এলাচি আৰু তেজপাত কেইটামান দি দিলোঁ। দি এতিয়া বইল হ'বলৈ দিম, যাতে ডালচেনি, এলাচি আৰু তেজপাতৰ ফ্লেভাৰখিনি গাখীৰত আহি যায়। এতিয়া ইয়াত মই চেনি দি দিম সোৱাদ অনুসৰি আৰু গাখীৰখিনি একদম গাঢ়া হ'বলৈ দিম। গাখীৰখিনি ভালদৰে গাঢ়া হ'ব লাগিব। ইয়াত মই লৈছোঁ 4 চামুচ আমুল পাউডাৰ। গাখীৰখিনি যেতিয়া কুহুমীয়া গৰম হৈছে তেতিয়া মই অলপ গাখীৰ তুলি ৰাখি দিছিলোঁ। সেই গাখীৰখিনি ইয়াত মই দি দিলোঁ। ভালদৰে আমুল পাউডাৰত মিক্স কৰি লৈ মই গাখীৰত দি দিলোঁ। আমুল পাউডাৰ গাখীৰত দিলে গাখীৰখিনি একদম গাঢ়া হৈ যায় ধুনীয়াকৈ। চেৱৈৰ গাখীৰ যিমানেই গাঢ়া হয়, চেৱৈখিনি খাবলৈ সিমানেই টেষ্টি হয়। এতিয়া গাখীৰখিনি একদম গাঢ়া হৈ গৈছে। বইল কৰা চেৱৈখিনি মই এতিয়া দি দিম। চেৱৈখিনি যিহেতু বইল কৰাই আছে, সেয়ে মই গাখীৰত দিয়াৰ পিছত বেছি সময় নাৰাখিম। অলপ সময় গাখীৰত জাল দিয়াৰ পিছত মই গেছটো অফ কৰি দিম। নমোৱাৰ আগে আগে মই কাজু বাদাম দি দিলোঁ। এয়া হৈ গ'ল আমাৰ টেষ্টি চেৱৈ। তেনেহ'লে আপুনিও ঘৰত বনাব এনেদৰে চেৱৈ। আশা কৰোঁ ৰেচিপিটো ভালেই লাগিছে। যদি ভাল লাগিছে লাইক এটা দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ৰেচিপিটো চাই কেনে লাগিল মোক কমেণ্ট কৰি জনাই দিব।